হাই গাইজ, গুড মৰ্ণিং। আমাৰ আইতাৰ মাহেকীয়া আছে। ভিডিঅ'টো চাই ভাল পাই যদি ছাবস্ক্ৰাইব আৰু লাইক কৰিব। মই গৈ আছোঁ কেৰাহী চেৰাহী আনিবলৈ। আজি গাইজ এয়া এতিয়া কেৰাহী চেৰাহী আহি পাই গ'ল, দেখাই আছোঁ। গাইজ এতিয়া গা পা ধুই পেলাই এজন ককা এজনৰ ঘৰলৈ যাওঁ, দেখাই আছোঁ আপোনালোকক। সেই ককাজনে আমাৰ ঘৰখনত পুথি পঢ়িব। এতিয়া ককাজনৰ ওচৰলৈ যাওঁ। এয়া গাইছ, এতিয়া ককাজনৰ ঘৰ আহি পাইছোঁ। এয়া চাওক, ককাজন ওলাইছে। এই ককাজনে পুথি পঢ়িব, এতিয়া লৈ গৈ আছোঁ। এয়া ককাজনে আহি ফল মূল কাটি লৈছে। এয়া দাদা আৰু দাদাৰ ছোৱালীজনী। এয়া গাইছ চাওক, মা আৰু বৌয়ে বুট মগু ধুই আছে। গাইছ এয়া চাওক, এতিয়া বৌহঁতো এতিয়া সাজি কাচি ওলাইছে আৰু। এয়া চাওক, এয়া বৌ ওলালে। বহুত কম আছে, 6টাহে। বলক এতিয়া দেখাওঁ, মাও সাজি কাচি ওলাইছে আৰু। এয়া চব্জি কাটি আছে। মায়েও এয়া সাজি কাচি চব্জি কাটি আছে। এয়া চাওক গাইছ, আমাৰ দেহাই একদম সাজি কাচি ওলাইছে ন, পলালে গাইছ। এয়া চব্জি কটা হৈছে, এয়া ধুই আছে। এয়া দেউতা বহি আছে। এয়া ককাজনে আসন পাতিছে। আসন পতাৰ পিছতে পুথি পঢ়িব। গাইছ এতিয়া বৰ্তা এজনে বনাব, কায়েকৰ নহয়। মোক পিছত কায়েকৰ বুলি কৈছিলে। এইজন বৰ্তাজন চাওক, এই বৰ্তাজনেই বনাব। এয়া চৌকা জ্বলাইছে। এয়া চাওক, গাইছ পিঁয়াজ ঢালিছে। এয়া পুৰা লৰাইছে একদম ন। এয়া চাওক, বনাই আছে লাহে লাহে। কৈ দে কিবা এটা ক। আজি কি আছে আমাৰ ঘৰত? কি আছে? হৈ আছে ন। চৰাচৰ ব্ৰহ্মা মহেশ্বৰ অবাহাৰো অন্তৰ্যামী অৱতাৰ ঈশ্বৰৰ অংশ নিষ্ঠ বসুদেৱ ঘৰে ব্যক্ত ভৈল কৃষ্ণ সেই নন্দন জগত বন্দন যদি জাতি কুলটো একেই থাকে, স্বধৰ্ম পায়। যদি বেজাতি হয়, তেতিয়া সিহঁতৰ ভাইও বেজাতি হৈ যায়। কৃষ্ণ হৰি কৃষ্ণ মই ৰখি আছো সেইকাৰণে। শ্ৰীমন্ত শংকৰ হৰি কৃষ্ণ 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 একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱা সদা বকিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয়েদি থাকা হৰি খাই থাকে তথাৎ থাকা হৰি খাই থাকে তথাৎ নাজানো অবাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস হৰি চৰণ মূৰগতি সাজিব উচিত মূৰগতি সাজিব উচিত। হে প্ৰভু হে দৈৱকী নন্দন দেৱ আজি তোমাৰ চৰণ কমললৈ সলা মন্দিৰ ধূপ দীপ নৈবেদ্য অৰ্চা বলিনা ধুৱা দণ্ড আগবঢ়াই অস্থায়ী ৰূপে ভাগৱত স্থাপন কৰাই এই নৈমিষা অৰণ্য ভাগতে বৈকুণ্ঠৰ গীতা পাঠভাগ শ্ৰৱণ কীৰ্তন কৰোৱাৰ মানস কৰিছে। আজি দ্ৰব্য তোমাৰ চৰণত অৰ্পণ কৰিছে। এই অৰ্পিত পুষ্পাঞ্জলি ভাগ তোমাৰ বস্তু তোমাতে অৰ্পণ কৰিছে। ইয়াতে দুয়োকে থওঁতে বাইকে বচনে যদি কোনোবাজনৰ কোনোবা কেতিয়া ভুল ভ্ৰান্তি অপৰাধ সৰ্ব অপৰাধ মন্থন্য কৰি সেই প্ৰভু ভগৱন্তই দুখানি চৰণ কমলত তেৰা সবক সেই কৰ্ম ভাগ কৰিবলৈ শক্তিমন্ত কৰাব লাগে কেনে প্ৰাৰ্থনা। হৰি কৃষ্ণ কৃষ্ণ
এয়া প্ৰসাদ খাই আছে, নাম গোৱা শেষ, এতিয়া প্ৰসাদ চসাদ দিছে। এয়া খিচিৰি হ'লেই আৰু গাইছ, এয়া এতিয়া খিচিৰি চিচিৰি খালোঁ। এতিয়া মানুহ গ'লে বাকীখিনি কিন্তু দেখাব নোৱাৰিলোঁ, অলপ বিজি হৈ গ'লোতো। এতিয়া এজন খুৰা এজনে খিচিৰি খাই আছে, এয়া চাওক, হাই কৰি দিয়ক। এয়া